আমি এতিয়া কলৈ আহি আছো ন কৈ দিয়ক আমি আহি আছো সোণাৰী আমি আজি দুইজন আহি আছো সোণাৰী এয়া চাওকচোন মানুহজন আহি আছে মই হাই ভাল লাগে কেতিয়াবা কেতিয়াবা এনেকৈ দুইজনে অকলেৰে ফুৰিব পালে এয়া গৈ আছো আমি এতিয়া সোণাৰী দেখাম বাৰু মাজে মাজে আপোনালোকক ফাইনেলি এয়া সোণাৰী পাই গ'লোঁ ভণ্টি ঘৰ পাই গ'লোঁ গৈ ফ্ৰেছ হ'লোঁ এনেধৰণে ফ্ৰেছ হৈ খুব ভাল লাগিল জাৰ্ণি কৰিলে খুব ভাগৰো লাগে ফ্ৰেছ হৈ এতিয়া আমি এয়া অকণমান মাছাজ কৰাই লৈছোঁ মাছাজ মেচিনত ইমান ভাল লাগিছে ভৰি হাত বিষাই গৈছিলে এয়া চাওকচোন ভণ্টি ছোৱালীজনী ডাঙৰজনীয়ে কেনেকৈ মোক মাছাজ কৰাই দিছে সিহঁতি ইমান ভাল পাইছে আমি যোৱাৰ কাৰণে পঢ়া শুনা চব বাদ দিছে দুইজনীয়ে এওঁ কৰালে ময়ো এনেকৈ কৰাই ল'লোঁ মাছাজ ভৰিকেইখন খুব ভাল লাগিল অকণ ৰিলেক্স হ'লোঁ হৈ চবেই আমি এনেকৈ বহি কথা বতৰা পাতিলোঁ বহুত দিনৰ মূৰত গৈছোঁ ভাল লাগিছে ছোৱালীকেইজনী আমি যোৱাৰ কাৰণে ইমান ভাল পাইছে এতিয়াও সিহঁতলৈ মনত পৰি থাকে আলেয়া ভণ্টি ঘৰৰ পৰা আমি এয়া পিছদিনাখন চব ফ্ৰাই যাবলৈ ৰেডি হ'লোঁ ওলাওঁতে সন্ধিয়াই হৈ গ'ল ভণ্টিকো লৈ যাওঁ লগত চব গ'লে ভালো লাগে ফুৰিবলৈ এয়া সৰু মাহীৰ ডাঙৰ ছোৱালী মাহী বৰ্তমান নাই মহাতিও নাই আমি এয়া চব ফ্ৰাই গৈ আছোঁ চব ফ্ৰাই পৰা আপোনালোকক দেখুওৱা নহ'লে এতিয়া আহিলোঁ আমি শিমলুগুৰি এয়া সৰু মাহীৰ সৰু ছোৱালীৰ ঘৰত সৰুজনী ভণ্টি তাইৰ ঘৰলৈ আহিলোঁ তাই এনেধৰণে আমাক বহুত নাস্তা পাতি দি চাহ দিলে বহুত কিবা কিবি খোৱালে চাহৰ লগত ভাতৰ লগত এই ৱালখন দেখিছেনে তাই নিজৰ হাতেৰে কৰিছে ইমান ভাল লাগিছে মই সেইকাৰণে ভিডিঅ' কৰি দিছোঁ তাই আমাক বহুত খোৱালে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ বাই বাই